নমস্কাৰ বন্ধুসকল, মালিটোৰ পৰা আপোনালোকক এটা নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি যাবলৈ ওলাইছোঁ পহুগড়ত আচলতে এটা খুব সুন্দৰ বিনন্দীয়া প্ৰাকৃতিক পৰিৱেশ আচলতে আজি আমি চাবলৈ যাওঁ বুলি আচলতে সেই উদ্দেশ্যলৈ আজি ওলাইছোঁ। আৰু সেই ভিডিঅ'টো আপোনালোককো দেখাব বিচাৰিছোঁ, অনুগ্ৰহ কৰি। গতিকে ভিডিঅ'টো চাই থাকিব। আৰু এটা কথা বন্ধুসকল, অনুগ্ৰহ কৰি বৰ্তমান সময়ত যি কৰোণা মহামাৰী যি ভয়াৱহতা, সেই ভয়াৱহতা যদি সংক্ৰমণ আপুনি কৰোণা মহামাৰী ৰোধ কৰিব বিচাৰে তেনেহ'লে অনুগ্ৰহ কৰি মাস্ক পৰিধান কৰক। আৰু যাত্ৰাৰ পাছত নিজকে বচাবৰ বাবে অনুগ্ৰহ কৰি হেলমেট পৰিধান কৰক। ঠিক আছে, ব'লক তেনেহ'লে দেৰি নকৰি আমি আমাৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু মোৰ লগত আজি এটা ভাইটি যাব, সি আপোনালোকক গোটেই পৰিৱেশটো দেখাব। मुझे तेरी सभी बातें एक बार है दीवानी, झूठा ही सही प्यार तो कर, मैं भूला नहीं हंसी मुलाकातें, बेचैन करके मुझको मुझसे यूं ना फेर नजर, जरा जरा महकता है आज तो मेरा तन बदन में प्यासा हूँ, मुझे भर ले अपनी बाहों, जरा जरा महकता है आज तो मेरा तन बदन में प्यासा हूँ, मुझे भर ले अपनी बाहों। আহি আছিলোঁ পহুগড়লৈ, আৰু লাহে লাহে আমি আমাৰ গন্তব্যস্থানত আমি উপস্থিত হৈছোঁ। ইয়াৰ পৰিৱেশটো আমি চাম, আৰু বেছি দূৰ নাই। এইখন হৈছে এছিয়া মহাদেশৰ প্ৰথমখন চিৰিয়াখানা। यूं ही गरज गरज काली घटा बरसे, हम यार भीग जाएं इस चाहत की बारिश में। বন্ধুসকল, মই ইতিমধ্যে আহি উপস্থিত হৈছোঁ এই পহুগড়, ঐতিহাসিক পহুগড়। আৰু এই পহুগড়ৰ এটা ইতিহাস আছে। এখন অসমৰ আহোম স্বৰ্গদেউসকলে ৰাজত্ব কৰি থকাৰ দিনতে নিৰ্মাণ কৰা অসমৰ প্ৰথমখন চিৰিয়াখানা। লগতে মই এতিয়ালৈকে গম পোৱা তথ্যমতে এছিয়া মহাদেশৰ প্ৰথমখন চিৰিয়াখানা আছিল পহুগড়। বাৰু ইতিহাসৰ কথা বাদ দিছোঁ। ইতিহাসৰ কথা মোৰ ককাইদেউ নবীন বুঢ়াগোহাঁয়ে ইতিমধ্যে তেওঁৰ ইউটিউব চেনেলত যথেষ্টকেইটা ভিডিঅ' বনাইছে। সেইকেইটা মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংকটো দি দিম সেইকেইটা ভিডিঅ'ৰ। মই আচলতে ইয়াত আজি প্ৰাকৃতিক পৰিৱেশ দেখুৱাবলৈ আহিছিলোঁ। আৰু ইয়াত আচলতে বাৰিষা কালত ইয়াত যিহেতু গোটেই পহুগড়টো আচলতে পানীত বুৰ খাই থাকে, ইতিমধ্যে আপোনালোকে খৰালি কালত কেনেকুৱা ধৰণৰ চৰাই, কিমান প্ৰজাতিৰ চৰাই পোৱা যায় আপোনালোকে ভিডিঅ'ত দেখিছে। আৰু বাৰিষা কালত ইয়াত আচলতে কেনেকুৱা ধৰণৰ চৰাই থাকে বা ইয়াৰ পৰিৱেশটো কেনেকুৱা ধৰণৰ সেইটো আচলতে আপোনালোকক দেখাম বুলি আহিছিলোঁ। আৰু চৰাইৰ বিষয়ে ইয়াত যিহেতু মই স্থানীয় নহয়, গতিকে ইয়াৰ স্থানীয় লোকৰ পৰা জানিলে নিশ্চিতভাৱে ভাল হ'ব। সেইবাবে আমি এজন ককাইদেউ লগ পাইছোঁ, এওঁৰ লগত আমি কথা পাতিবলৈ আহিছোঁ। আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনাৰ নামটো? মোৰ ৰুবুল বৰুৱা। এই পহুগড়ত যিহেতু আপোনালোক সদায় থাকে, ইয়াত কেনেকুৱা ধৰণৰ চৰাই চিৰিকটি আপোনালোকে দেখে? চৰাই মানে আমাৰ থলুৱা প্ৰজাতিৰ প্ৰায় 10-15 বিধমান চৰাই ইয়াত থাকে। তাৰ ভিতৰত আপুনি এতিয়া কমন চৰাই পাব, পেলিকানকেইটা পাব, তাৰ ভিতৰতে কাম চৰাই পাব, বা বিভিন্ন বগলী পাব, কণামুচৰি, তাৰপৰা ফেঁচা পাব, ভাটৌ চৰাই পাব। তেনেকৈ আমাৰ যিখিনি থলুৱা চৰাই সেইখিনি আপুনি সকলো সময়তে পাব। পেলিকান মানে ঢেৰাকেইটা? অঁ, ঢেৰাকেইটাৰ কথা। ঢেৰা কিমানটা আছে ইয়াত? আমি হিচাপ কৰি পোৱা মতে ইয়াত আমি 23টালৈকে পাইছোঁ ঢেৰা। আৰু ফেঁচা আৰু বগলী কিমানটা প্ৰজাতি আছে ইয়াত? প্ৰজাতিটো আপোনাক একুৰেটটো ক'ব নোৱাৰিম, কিন্তু আমি বিভিন্ন প্ৰজাতি প্ৰায় 4-5টামান বগলীৰ প্ৰজাতি দেখোঁ ইয়াত মিক্সাৰকৈ থাকে। ফেঁচা আমি দেখাই যাইলে 3টালৈকে দেখিছোঁ বাৰু, বিভিন্ন প্ৰজাতিৰ, তাতকৈ বেছি নাই দেখা। আৰু ইয়াত বেলেগ ধৰক কাম চৰাই কিবা কিবি এইবিলাক স্থানীয় চৰাই গোটেইখিনি থাকে। কাম চৰাই থাকে, শৰালি হাঁহ থাকে, চাকৈ চকুৱা ইয়াত পোৱা যায়। আৰু চব সময়তে পোৱা নাযায়। আৰু এটা আপোনালোকৰ ইয়াত সমস্যা এটাৰ কথা আপুনি কৈছিলে যে ইয়াত মহ বান্ধি গড়টো ধ্বংস কৰি দিয়া হৈছে। এইটো মানে মহটো বন্ধাৰ কাৰণে আমাৰ প্ৰায়বিলাকৰ অলপ ক্ষতি হৈছে, যিহেতু এইটো এটা ঐতিহাসিক জেগা।
ইয়াৰ সংৰক্ষণ কৰাটো আমাৰ সকলোৰে এটা দায়িত্ব গতিকে এই ক্ষেত্ৰত বিভাগীয়ভাৱে যদি কিবা এটা ব্যৱস্থা লয় ভাল হয় কাৰণ বহুতো ক্ষতি হয় মহখিনিৰ পৰা আমাৰ বিশেষকৈ পাৰখিনি তাৰ খহি যায় ইয়াত মানে কিমানটা বিভাগে এইটো আচলতে চেষ্টা কৰি আছে পহুগড়ত আমি জনাত প্ৰায় 6টা বিভাগ ইয়াত আছে তেওঁলোক ফিচাৰী ডিপাৰ্টমেণ্ট আছে আৰ্কলজি ডিপাৰ্টমেণ্ট আছে টুৰিজিম ডিপাৰ্টমেণ্ট আছে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে ৰেভিনিউ ডিপাৰ্টমেণ্ট আছে আৰু ছ'চিয়েল ফৰেষ্ট্ৰি আচ্ছা আৰু ইয়াত যিহেতু মানে খৰালি কালত এখন আচলতে পক্ষীৰ কাকলি ইয়াত ভৰপূৰ হৈ থাকে ইয়াত সেইটো সময়ত পৰ্যটকৰ কেনেকুৱা ধৰণৰ সঁহাৰি পায় আপোনালোকে যথেষ্ট উৎসাহজনক আহে বহুতো পৰ্যটক আহে ইয়ালৈ বিভিন্ন দূৰ দূৰণিৰ পৰা আহে পৰ্যটক ইয়ালৈ চৰাই চাবৰ বাবে ইয়াত আমি দৰ্শকসকল ইয়াত আমি দেখিছোঁ বালিঘোঁৰা দেখিছোঁ দলপুঙা দেখিছোঁ দলমৌৰা দেখিছোঁ লগতে স্থানীয় প্ৰজাতি সকলো চৰাই চিৰিকটি ইয়াত পোৱা যায় আৰু লগতে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ বছৰ ধৰি আপোনালোকে এই পহুগড়টো আচলতে এটা টাইমত যিহেতু জংঘল আছিল আপুনি নিজে এই কথাটো ইতিমধ্যে মোক কৈছে জংঘল আছিল আৰু তাক আপোনালোকে চাফ চিকুণ কৰি ৰাখিছে ইয়াৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আগলৈকো যাতে আমাৰ পহুগড়খন আমাৰ যিহেতু ঐতিহ্য হয় গতিকে ইয়াক সংৰক্ষণ কৰি ৰখাৰ দায়িত্বটো আমাৰ আপোনালোকে ইয়াৰ বাবে আপোনালোকে যি ব্যৱস্থা লৈছে তাৰ বাবে যাতে আপোনালোকে আগলৈ এনেধৰণে কাম কৰি থাকে তাৰে আশা ৰাখিছোঁ আৰু কিবা ক'ব শেষত দৰ্শকৰ বাবে মই এটাই ক'ম আপোনালোক আহিব খৰালিৰ সময়ত ইয়াৰ চৰাই চাবৰ বাবে আৰু যিহেতু আমাৰ এইটো ঐতিহাসিক স্থান স্বৰ্গদেউ ৰুদ্ৰসিংহই বনোৱা 1700 শতিকাতে প্ৰথম চিৰিয়াখানা এছিয়াৰ ভিতৰত আহিব এপাক ফুৰিবলৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ দৰ্শকৰ প্ৰতি এয়াই মোৰ অনুৰোধ পুনৰবাৰ অনুৰোধ জনাওঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে অনুগ্ৰহ কৰি লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে অল নটিফিকেশ্যনটো চিলেক্ট কৰিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ লগ পাম ধন্যবাদ